লৈ লৈছোঁ নিমপাতখিনি আমি ভালকৈ ধুই ল'লোঁ। নিমপাতখিনি ধুই লৈ আমি ভালকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া আমি ইয়াত চাকিম। আজি আমি বনাম বাচন ধোৱা চাবোন আৰু গা ধোৱা চাবোন। বাচন ধোৱা চাবোন এটা, গা ধোৱা চাবোন বনাই দেখুৱাম। এতিয়া আমি দি লৈছোঁ এইখিনি বেছখিনি আমি চচপেনটোত মেটাৰ বইলত দি দিছোঁ। এতিয়া আমি এইটো গলিবলৈ দিম। এতিয়া আমি দি দিছোঁ ইয়াত নিমপাতখিনি। এতিয়া আমি লৰাই লওঁ। এতিয়া আমি নমাই লৈছোঁ। এইখিনি আমি এতিয়া দি দিম। এতিয়া আমাৰ হৈ গ'ল, এইখিনি ঢালি দিলোঁ। এতিয়া আমি ফ্ৰিজত থৈ দিম 1-2 ঘণ্টাৰ কাৰণে। আপোনালোকক দেখুৱাম তাৰপিছত চাবোনডোখৰ কেনেকুৱা হৈছে। মুখটো লাগি আছে, হৈ গ'ল। আমাৰ চাবোন ৰেডি। 1 ঘণ্টা হৈ গ'ল। এতিয়া আপোনালোকক উলিয়াই পেলাই দেখুৱাম। চাবোনখিনি বৰ্তমান হৈ গ'ল, কিন্তু ওপৰৰ সেই ফ্ৰিজৰ পানীখিনিহে সোমাই গৈছে। মই উলিয়াই দিছোঁ এইটো কাৰণে, আপোনালোকে চাব পাৰে। এয়া আমাৰ চাবোনখিনি ধুনীয়াকৈ ওলাই গৈছে। এয়া আমাৰ চাবোনখিনি হৈ গ'ল। চাওক কিমান ধুনীয়া হৈছে, টান হৈছে, ধুনীয়া হৈছে আমাৰ চাবোনখিনি।